মন যায় মোৰো মন যায় কিবা কৰিব মন যায় বা কি সুন্দৰ গাইছোঁ মই আৰে গামেতো এটা সময়ত কি সাংঘাতিক ছিংগাৰ আছিলোঁ মই এতিয়া আপুনি ভাবিব মানে যদি সাংঘাতিক ছিংগাৰ আছিলে আমি কিয় গম পোৱা নাছিলোঁ আৰে ভাই গম কেনেকৈ পাব বাথৰুম ছিংগাৰহে আছিলোঁ মই বাৰু বাদ দিয়ক সেইবিলাক কথা মূল পইণ্টলৈ আহোঁ মন যায় কিবা এটা কৰিবলৈ সকলোৰে মন যায় যেতিয়া আমি পঢ়া শুনা কৰি থাকোঁ তেতিয়া প্ৰায়ভাগে এটা প্ৰশ্ন কৰে বোলে ভাইটি ডাঙৰ হৈ তুমি কি হ'বা তোমাৰ এইম ইন লাইফ কি পৰীক্ষাটো সেই একে প্ৰশ্ন মাৰ্কছ 10 এতিয়া কৰিম কি আৰে কিনো কৰিম কিতাপত যি আছে তাকে লিখি দিম মানুহে খুজিলে তাকে কৈ দিওঁ আৰু কি কৰোঁ যি দেখোঁ তাকে কৈ দিওঁ যেনে ধৰি লওক আজি এখন চিনেমা চালোঁ চিনেমাত দেখিলে এজন ভাল কম্পিউটাৰ ইঞ্জিনিয়াৰ তেওঁৰ ভাল এটা অফিচ ভাল এটা কেবিন গাড়ীত অহা যোৱা কৰে ভাবিলোঁ মই কি হ'ম কম্পিউটাৰ ইঞ্জিনিয়াৰিং হ'ম আজিৰ পৰা মোৰ ড্ৰিম কি কম্পিউটাৰ ইঞ্জিনিয়াৰ দিন গৈ থাকিল মই চিনেমাও চাই থাকিলোঁ মানুহো দেখি থাকিলোঁ আৰু এখন চিনেমা চালোঁ তাত দেখিলোঁ ডক্টৰ এজন কি লাইফষ্টাইল তেখেতৰ কি ইনকাম তেখেতৰ সপ্তাহ দুদিন বিদেশত যায় তেখেত তেতিয়াই ভাবিলোঁ ইঞ্জিনিয়াৰিং না ইঞ্জিনিয়াৰ না আজিৰ পৰা মই ডক্টৰ হ'ম মোৰ ড্ৰিম ডক্টৰ আজিৰ পৰা মানুহে খুজিলে কি ক'ম মই ডক্টৰ হ'ম এনেকৈ দিন গৈ থাকিলে চিনেমাও চাই থাকিলোঁ আজি বোলে অমুক হ'ম কালি বোলে তমুক হ'ম কিন্তু হ'ব হ'লে একো নোৱাৰিম আৰে হ'ম কেনেকৈ কাৰণ সেইবিলাক কোনো ড্ৰিমেই নাছিলে সেইবিলাকতো জাষ্ট এটা আকৰ্ষণ আছিলে যিটো ভাল লাগে সেইটো হোৱাৰ আকৰ্ষণ কিন্তু তাৰ মাজতো দুই এজন আছে যিয়ে ভাবিছিলোঁ আৰু হৈছেও ভৱিষ্যতে বাৰু বাদ দিয়ক কি হ'লো কি নহ'লো এইবিলাক পিছৰ কথা কিবা এটা এক্সট্ৰা কৰিবলৈ খুব মন যায় মোৰ এতিয়া কি এক্সট্ৰা সেইটো যিটো কোনেও কৰা নাই আজিলৈকে বা কৰিছে যদি কাচিত দুই এজনে এতিয়া যদি আমি নৰ্মেল পিপুলখিনিক চাবলৈ যাওঁ মানে সাধাৰণ ব্যক্তিখিনিক মই কোনো অসাধাৰণ নহয় তথাপিও কথাটো কৈছোঁ আৰু তেওঁলোকে কি কৰে জন্মগ্ৰহণ কৰিলে তাৰপিছত পঢ়া শুনা ষ্টাৰ্ট ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰি ল'লে তাৰপিছত এবছৰ গ'ল 2 বছৰ গ'ল কিবা কাম কৰিলে চাকৰি বা বিজনেছ কিবা অলপ পইচা আহিলে এবছৰ গ'ল 2 বছৰ গ'ল লাহে লাহে ঘৰৰ মানুহে ক'বলৈ ধৰিব এতিয়া আৰু কাম কৰি থাকিলে নহ'ব এতিয়াতো বিয়া পাতিব লাগিব কাৰণ আমি নোৱাৰা হৈছোঁ আমি লাহে লাহে বয়সীয়াল হৈ আহিছোঁ কাম কৰিব নোৱাৰা হৈ আহিছোঁ আমি এতিয়া সেইখিনি সময়ত এনেকুৱা লাগে যেন আৰে যদি কাম কৰিবই পৰা হোৱা নাই বিয়াকে পাতিব লাগে কাম কৰা এজন ৰাখিলে হ'ল নাই বিয়া পাতি ল'লে এবছৰ গ'ল 2 বছৰ গ'ল তেতিয়া আকৌ এক টেনশ্যন আকৌ ক'বলৈ ধৰিব ঘৰৰ মানুহে এতিয়া এনেকৈ থাকিলে নহ'ব ল'ৰা ছোৱালী জন্ম দিব লাগিব সমাজেও কিবা কিবি ক'বলৈ ধৰিব আপোনাৰো চিন্তা আহিব ধৰিব বোলে বিয়া হৈ গ'ল ল'ৰা ছোৱালী হোৱা নাই কিবা কয় সমাজে আৰু ল'ৰা ছোৱালী জন্ম আৰু যিদিনাই ল'ৰা ছোৱালী জন্ম হ'ল সেইদিনাৰ পৰা আন এক পৃথিৱী কাৰণ সেইদিনাৰ পৰা আপুনি আৰু আপুনি হৈ নাথাকে সেইদিনাৰ পৰা আপোনাৰ একো মূল্য নাই কাৰণ সেইদিনাৰ পৰা প্ৰশ্ন ওলাই বেলেগ ধৰণৰ এয়া ধৰক ল'ৰা ছোৱালীয়ে কি কৰে ল'ৰা ছোৱালীয়ে ক'ত নাম দিছা
ল'ৰা ছোৱালীৰ পৰীক্ষা কেনেকুৱা হ'ল, ল'ৰা ছোৱালীক কি চাকৰি কৰে, একো নাই। আপোনাৰ বিষয়ে একো নাই। আপোনাৰ বিষয়ে সেইদিনাই হ'ব যিদিনা আপুনি এই নৰ্মেল লাইফ। কিন্তু মোৰ হ'লে সেই লাইফত লৈ যাবলৈ মন নাই। মোৰ দৰে হয়তো বহুতো আছে যাৰ এনেকুৱা জীৱন এটা জীয়াবলৈ মন নাই। আচলতে ক'বলৈ গ'লে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণেহে। এতিয়া এক্সট্ৰা কৰিম, কি এক্সট্ৰা কৰিম? খুব ভাবিলোঁ অমুক কৰিম তমুক কৰিম, কিন্তু নাই, কৰা হ'লে নাই। আৰে কেনেকৈ কৰিম, কাৰণ ভাবোঁ মই বহুত ন। মানুহ আছে কিছুমান এনেকুৱা যিয়ে খুব ভাবে কিন্তু কৰিব হ'লে একো নোৱাৰে। এই আজি অমুক কৰিম, কালি তমুক কৰিম, কিন্তু যিদিনাই সময়টো আহিব সিদিনাই না, মই আৰু এইটো কৰিম নাই, আৰু মই বেলেগ কিবা এটা কৰিম, গ'ল সেনেকৈ। কিন্তু এনেকুৱাও কিছুমান ব্যক্তি আছে যে ভাবা চিন্তা একো নাই, পূৰা কাম কৰি থাকে। এই আজি বোলে অমুক কৰিলে, কালি বোলে তমুক কৰিলে, পূৰা তেওঁলোকে একদম বিন্দাছ। আৰু আন কিছুমান এনেকুৱা ব্যক্তি আছে যিয়ে ভাবে কৰে, আজি ভাবিলে কালিৰ পৰা ষ্টাৰ্ট, আৰু তেওঁলোকে জীৱনত কিবা নহয় কিবা এটা কৰিলে। আৰু আচলতে হ'ব সেইটোৱেই লাগে। 2 নম্বৰটো হ'ব পৰা যায়, কাম কৰা ব্যক্তি খুব কাম কৰি থাকে। কিন্তু 1 নম্বৰটো জীৱনত একো কৰিব নোৱাৰে, কাৰণ তেওঁলোকে ভাবিয়ে থাকে। আৰু কথা এষাৰ আছে, ভবা কথা নহয় খেদি বাটত আছে কণা বিধি। সেইকাৰণে ভাবিলোঁ আজিৰ পৰা মই কিবা এটা কৰিম। এতিয়া ভাবি আছোঁ কি কৰিম, ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ নেকি।